পাপা মই যাওঁ। মাজনী তই কিবা খালি নে পিছে? নাই পাপা মই কেণ্টিনত কিবা এটা খাই ল'ম দিয়া। দে যাবা পিছে। তাইচোন নাহিলেই। ইমান দেৰি কৰিছে। বল বল বহুত দেৰি হ'ল। বল। দোকানৰো বিক্ৰী বাৰ্তা নাই, বন্ধ কৰি ঘৰতে যাই থাকো আৰু। কিয় ৰমেন দা বন্ধ কৰিলে নেকি দোকান? বন্ধই কৰিলো, কি কৰিবি, চেল তেল নাই। সেইটো বতৰটো ভাল নহয় ন আজি। সেইটো পিছে মাল অলপ লগা আছিল নহয় মোক। পিছবেলা লৈ ল'বি নেকি? কি হ'ল আজি তই দেখোন সোনকালে আহিলি? সোনকালে মানে কাম এটাত গৈছিলোঁ, আধা বেলা কৰিলোঁ, কৰি গুচি আহিলোঁ আৰু গাটো সিমান এটা ভাল নহয়। মালখিনি পিছবেলাই লৈ ল'বি দে। ঠিক আছে, পিছে পিছবেলাই লৈ ল'ব লাগিব। কিয় ৰমেন দা দোকান বন্ধ কৰিলি নেকি? বন্ধই কৰিলো, দোকানত বিক্ৰী বাৰ্তা নাই, কি কৰিবি আৰু। দে বাছো যাওঁ দিয়া আৰু। দে যা। কোন হয়তো? আমাৰ ইয়াৰে মহেন্দ্ৰ ঠিকাদাৰৰ ল'ৰা। কাম বন নাই, বেকাৰ আৰু এনেকৈ বাপেকৰ টকাৰে ঘূৰি আছে। এইটো লোৱা তোমাৰ মোবাইল। দুখ পালা নেকি? দুখ পালোঁ অলপ। বহুত তেজ ওলাইছে চোন। তই নাযাও নেকি? বল বল। বুকুতে বিয়পা অভিমানীৰে কি হাতত কি হ'ল? হাতত অলপ দুখ পালোঁ তাতে। বেছিকৈ দুখ পালে? নাই অলপ পালোঁ। দে কি কৰিবি? যাই থাকোঁ দে আৰু। পিছে মই যাই থাকোঁ। দে যা। সেইজনচোন সেই দাদাজন সেইদিনা যে লগ পাইছিলোঁ, হয়নে নহয় বা? চিনি পাইছেনে? পাইছোঁ বহুত দিনৰ মূৰত দেখোঁ। মানে আমাৰ কলেজ বন্ধ আছিল। সেইদিনাৰ পৰা দেখাই হোৱা নাই তোমাক। ঘৰত যাই আছা নেকি? ঘৰলৈ যাই আছোঁ। আচ্ছা ব'লা তুমি। লগৰ কেইজনী অহা নাই নেকি? নাই সিহঁত আজি নাহে বোলে। আচ্ছা পিছে সেইদিনা মোবাইলটো দিয়াৰ পৰা তোমাক দেখাই হোৱা নাই। মই আহি কিনে চাইছিলোঁ ইয়াতে তুমি কলেজ যোৱা বুলি। তোমালোকৰ বন্ধ আছিল চাগে? বন্ধ আছিল, সেইবাবে অহাও হোৱা নাছিল। আৰু মই আপোনাক চাইছিলোঁ কিন্তু দেখাই পোৱা নাই। পিছে এতিয়া চিনাকি হ'লো যিহেতু আপুনি বুলি নক'লে ভাল লাগিব আৰু তুমি বুলি ক'লে ভাল লাগিব। তেনেহ'লে মোক মোবাইল নাম্বাৰটো দিয়াচোন তোমাক। পিছে মোবাইল নাম্বাৰটো লোৱাৰ আগতে বেয়া নাপায়? নাই নাপাওঁ মই ভাবিয়ে আছিলোঁ আপোনাক নাম্বাৰটো সুধিম বুলি। আচ্ছা বাৰু কোৱাচোন নাম্বাৰটো। 9706। আচ্ছা ঠিক আছে, ব'লা এতিয়া যাই থাকোঁ, পিছে কথা পাতিম কেতিয়াবা। হেল্ল'। হেল্ল'। কোৱা। তুমি আহি আছা নেকি? তুমি ৰখি আছা নেকি? মই ৰখি আছিলোঁ তোমাক। ৰ'বা মই যাই আছোঁ। আহা নহ'লে। তাইক আজি কথাটো কৈ দিওঁ নেকি? নাই তাই বাই কি ভাবে মোৰ কথা।
এতিয়া ক'ব নোৱাৰোঁ। পিছে নকলেও নহ'ব নহয় একো, কৈ দিম চাগে আজি। আহিলা বোলা। পিছে মই তোমাক এটা কথা ক'ম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰা। কি কথা? কথা মানে কওঁ নে নকওঁ ভাবিছোঁ, কিন্তু নকলেও নহয় কৈ দিছোঁ। মই তোমাক ভাল পাই পেলাইছোঁ। আচলতে ময়ো তোমাক ভাল পাই পেলাইছোঁ। মোৰ হৃদয় ৰামধেনু হৈয়া সাতুৰঙী ৰঙেৰে বুকুতে কোনে বুজিব কোনে বুজিব কিদৰে আশাৰ সমাধি পগাই ৰৈ আছো এতিয়া মাথো তোমাৰ বাবে। পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা কালি তোমাৰে মোৰে মাজৰ মৰমৰ টান পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি তই মোক চৰিয় তই ঠিকেদাৰৰ জীয়েকৰ লগত তই লিলি মই চাহি আছো তোক মই ৰাজেশ দেখোন পিছে কচোন কিয় আহিলি বাৰু? পুৰা এটা কথা এটা হ'ল নহয়, আপোনালোকৰ যে নীলাম জানা এই তাইক মই দলঙৰ দৰত ল'ৰাটোৰ লগত দেখি আহিছো। কি কি অ তই সঁচাই কৈছ তো? মই আকৌ মিছা কিয় কম? হেল্ল' হেল্ল' কোৱা দেউতা। ৰাণা ক'ত আছ তই? এই ৰাজেশে কৈছে আমাৰ এই ভণ্টিক বোলে কোনোবা মিস্ত্ৰীৰ লগত দেখিছে। তই যাচো তালৈকে। নহয় মই ৰাজেশক পঠাইছো, তই তালৈকে যা, ইমিডিয়েট যা। ঠিক আছে তই যা। হ'বা মই যাই আছোঁ। চলা কুত্তা তো বাহন হয় চন্দ্ৰলৈ হাত মেলা তো মোৰ ফোনে সপোন দেখা তো যদি নেক্সট টাইম ওতে দেখো এই নদীত তোক কাটি ফুৱাই দিম। কি বুলি আছে পাপা আজি লৈ আহিছোঁ আৰু পুৰা হালাজ কৰি থৈ আহিছোঁ। খালাচ কৰি দিছ নে? এইবিলাক মই কি শুনিছো, তই বোলে সাধাৰণ মিস্ত্ৰী এটাৰ লগত প্ৰেম কৰিব গৈছ? পাপা মই তাক ভাল পাওঁ। কি তই তাক ভাল পাৱ? তই মোৰ ষ্টেটাছৰ কথা নাজান, মোৰ কিমান সন্মান আছে তই নাজান? তই সেই সাধাৰণ মিস্ত্ৰীটোৰ লগত প্ৰেম কৰিব যাৱ তই?
क्यों बिछड़ना है जरूरी ये सवाल आए तेरी नजदीकियों की खुशी बेहिसाब थी हिस्से में फासले भी तेरे बेमिसाल आए मैं जो तुमसे दूर हूँ क्यों दूर मैं रहूं तेरा गुरूर हूँ तू फासला मिटा तू ख्वाब सा मिला क्यों ख्वाब तोड़ दूं